হেল্ল' গাইজ, এয়া আমি পাৰবিন্দৰ ফালে আহি আছো। আমাক ট্ৰেইনে এৰি থৈ গ'ল। আমাৰ অৱস্থা এয়া। আমি আহিছিলো এখেতে দেৰি কৰিলে আজি 6:30 ট্ৰেইন নেপালেহি। তেতিয়া বৰষুণ দিলে। তাৰপৰা আমি আহিছিলো গুৱাহাটীলৈ বুলি, এতিয়া আকৌ আহিছো ক'লৈ? পাৰবিনৰ ঘৰলৈ। তাইৰ ঘৰটো ওচৰতে কাৰণেহে আমাৰ এতিয়া সুবিধা হৈছে। পাৰবিনে গমো নাপায় আমি যে ইয়ালৈ আহি আছো। আমি তাইক ছাৰপ্ৰাইজ দিম বুলিহে আহিছো। এয়া আমি পাৰবিন্দৰ ঘৰলৈ বুলি আহি আছো দেই, কিন্তু তাই এতিয়ালৈকে গৰমেই নাপায় যে আমি তেহেঁতৰ ঘৰলৈ আহিছো। ট্ৰেইনে এৰি থৈ গ'ল কাৰণেহে আমাৰ ইয়াৰ গতি। মানুহ উঠাই নাই। এতিয়া মানুহ জগাচোন। সেয়াই জীৱন। এওঁক চক ৰাইজ একদম গা চা গৰম হৈ আহিছে। লেট্ৰিন লাগিছে চাগে। মানুহ শুই আছে। পাৰবিনৰ পেটটো ঢুকিয়াই আছে। এনেই আহি চাওকচোন, বেলেগে হোৱাহেঁতেন আমাক খেদালেহেঁতেন, কিন্তু এয়া আলহী আমাক চাহ খুৱাইছে। এয়া গৃহস্থই আমাক চাহ খুৱাইছে। আপোনাক কি বুলি যে ধন্যবাদ দিম। কেক বিস্কিট আনো। তোৰ যে ইফালে যে আছে, এইবোৰ দি দিবি তোৰ আঙুলিত যে দিছো। এয়া চাওক পাৰবিনৰ ঘৰত মেহেন্দি লগাইছো। গুৱাহাটীলৈ আহি দেই। ফিলিং কেনেকুৱা? খং উঠিছে মোৰ। 8টা 30 অহাতে এতিয়া আকৌ ৰাইজ মই চেণ্ডেল কিনি নাই নিয়া, আৰু চেণ্ডেল মই ফেঞ্চিত পিন্ধিম ভাবিছিলোঁ। এতিয়া মই কি কৰিম যদি আমি ফেঞ্চি গৈ নাপাওঁ? 5টাতে পামগৈ। মই অকল এইযোৰ পিন্ধি গৈছোঁ। এতিয়া মোৰ কি হ'ব যদি মই ফেঞ্চিত চেণ্ডেল কিনিব নাপাওঁ? বহুত চিন্তা মানে কৈছোঁ নহয়। ফেঞ্চি যাবলৈ আছে আমাৰ ধেৰ কাম। ইফালে আমাৰ বেগ ৰখীয়া আছে। বেগ ৰখীয়াক ইফালে পোৱাই নাই। এটা ডাঙৰ চিক্ৰেট, আমি কৰবিক এতিয়ালৈকে কোৱা নাই যে আমাৰ ট্ৰেইন লেট হৈছে। আমি কৈছোঁ যে তাইৰ কাৰণে আমাৰ ট্ৰেইন কেঞ্চেল হৈ গ'ল, মানে ট্ৰেইন আমাৰ গুচি গ'ল লেট হৈ। এতিয়া আমি সেইটো মানে তাইক এটা সঁচা কথাটো ক'ম দেই। এইবাৰ আমি কি লুকুৱাই আছো ইমান দিন আৰু নকৈতো নোৱাৰি আৰু। তোৰ কাৰণে আমাৰ ট্ৰেইন এৰি থৈ যোৱা নাই, ট্ৰেইনখন লেট। মিলাই দেখি ট্ৰেইন আহি আছে। অহাই নাই ৰ'ব।
ভগৱান কিমান দিনৰ মই আহিব গুৱাহাটীত কলখিনি কল লৈ এই টমাটো পা এয়া চাওক আৰিফা মাকে আমাৰ কাৰণে কি ধুনীয়াকৈ পোলাও বনাই দি পঠিয়াইছে ক কি কি দিয়া আছে ইয়াত নাজানো মায়ে বনাইছে মই ৰাতিপুৱা দেৰি অঁ ডেৰ বছৰ বুজিছা কি মাৰিব নজনা হৈছোঁ কিবা শুব নজনা একেলগে আমি একেলগে শুব দেই কি আনিলেও নিকুৱে তাই ঘৰৰ পৰাই এমোনা লৈ আহিছে যাওঁতে চাগে আৰু এটা মোনা কিনিব লাগিব নিব বাই গাইছ আজিলৈ ইমান